বেবি শুই আছে এতিয়া। হাই গাইজ, আজি আকৌ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বনাই আছোঁ এতিয়া ভাত। এতিয়া দুপৰীয়া বেবি শুলে যিহেতু হাজবেণ্ড গৈছে অফিচ, চ' এতিয়া মই জল্দি গাটো ধুই ল'লোঁ। গা ধুই এতিয়া বনাই আছোঁ মই দাইল বনাইছোঁ। তাৰপিছত অমিতা, চয়াবিন আৰু আলু এনেকুৱা চব্জি বনাইছোঁ। তাৰপিছত বনালোঁ শাক, মেথি শাক ভাজিলোঁ। তাৰপিছত আৰু কণী বইল কৰিম। আৰু আজি ভাবিছোঁ আপোনালোকক মই মোৰ প্ৰেগনেঞ্চিৰ কথা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। চ' ব'লক এতিয়া অলপ অকলে কাম কৰিতো কথা ক'ব লাগিব ন। চ' ব'লক, দেখিছেনে পিছফালে অলপ মেচ হৈ আছে দেই। এতিয়া অকলে এইটোৱে খাব নোৱাৰোঁ, অমিতা খাই থাকোঁ আৰু আপোনালোকক কৈ থাকোঁ কি মোৰ প্ৰেগনেঞ্চি লাষ্ট আগষ্ট মাহত গম পাইছিলোঁ। চ' তেতিয়া আমি ইমান ভবা নাছিলোঁ আমি কি নৰ্মেল ডেলিভাৰী দিম নে চিজাৰিয়ান কৰিম। কিন্তু মানুহে সকলো কয় যে চিজাৰিয়ান কৰা নৰ্মেল বহুত ভয় লাগে। একচুৱেলি মোৰো ভয় লাগিছিল। মই যে ইমান সাহসী এইটো নহয় ভয় লাগে, সকলোৰে ভয় লাগে। ভিডিঅ'বিলাক চাইছিলোঁ যেনেকৈ, তেতিয়া ভয় লাগে। আৰু একচুৱেলি মই দেখাও পাইছিলোঁ, অসমত যে থাকিছিলোঁ তেতিয়া নৰ্মেল ডেলিভাৰী মই চকুৰ আগত দেখাও পাইছিলোঁ। তেতিয়াৰ পৰা মোৰ ভয় সোমাই গৈছিলে। আৰু মানুহেও কয় ন যে নৰ্মেল ডেলিভাৰী দিব নোৱাৰ, এতিয়া ইমান নোৱাৰ, চিজাৰিয়ান কৰিবি, এনেকুৱা হয়। তাৰপিছত যেতিয়া আমি ডক্টৰক দেখালোঁ, ডক্টৰজনী সঁচাই বহুত বেছি ভাল আছিলে। ডক্টৰজনীয়ে কৈছে যে প্ৰথম দেখিয়ে কৈছে তোমাৰ নৰ্মেল ডেলিভাৰী কৰাম আমি। আমাৰো ভয় লাগিছিল, কি হয় কি নহয় নাজানো একো। তাৰপিছত এদিন ভয়তে আমি কৈছিলোঁ যে চিজাৰিয়ান কৰিম, ভয় লাগে মেম। তাৰপিছত মেমে কৈছে নাই নহ'ব, তোমাৰ নৰ্মেল ডেলিভাৰী ধুনীয়াকৈ হ'ব, তুমি একো কষ্ট নোপোৱা, তুমি আমাৰ ওপৰত বিশ্বাস ৰাখা। তাৰপিছত আৰু মেমে কৈছে কি কৰিব লাগিব কি কৰিব নালাগে, কৈছে এক্টিভ থাকা, তুমি যি কাম কৰা। এনেওতো মই কাম কৰোঁ, অকলে আছিলোঁ ঘৰত, হাজবেণ্ড গৈছিলোঁ অফিচত। তাৰপিছত অকলে ৰাতিপুৱা উঠোঁ, হাজবেণ্ডক টিফিন দিয়া, কাম কৰা। আনকি মই লাষ্ট যোনদিনা মোৰ বেবী হৈছিলে সেইদিনা মই কাম কৰি গৈছোঁ। চাহ বনাই, মা আহিছিলে তেতিয়া, দুদিন আগত মা আহি পাইছিলে। তাৰপিছত মই চাহ বনাই নিজে খাই গৈছোঁগৈ। তাৰপিছত যেতিয়া মোৰ নৰ্মেল ডেলিভাৰী হয় তেতিয়া অৱশ্যে মোৰ ভয় লাগিছিল সেইদিনা। তাৰপিছত আৰু কি হৈছিলে মেমেও আহিছিল। মেমজনীয়ে কৈছে যে ভয় কৰিব নালাগে, তোমাৰ বেছি পেইন নহয়গৈ তোমাৰ। তাৰপিছত হয় ভগৱানৰ কৃপাত বেছি পেইন নহ'লগৈ। অলপ কণ্ট্ৰাকশ্যন টাইপ, অলপ 5 মিনিট আহে 5 মিনিট যায়, তেনেকুৱা টাইপৰ হয়। যোনে নৰ্মেল ডেলিভাৰী দিয়ে তেওঁলোকে জানিব। কিন্তু ইমান যে ভয় কৰিবলগীয়া, যিমান ভয় কৰিছিলোঁ, বহুত ভয় লাগিছিলে যে কি হ'ব, কি জানো বা কিবা হয়, বেবীৰ কিবা হয় না জানো বা মোৰ কিবা হয়, বহুত ভয় লাগিছিল। কিন্তু ভগৱানৰ কৃপাত একো নহ'লগৈ, বেছি পেইন নহ'ল মোৰ। বেছি পেইন মোৰ বুলি নহয়, বেলেগৰ নহয় চাগে, অলপতো ধৈৰ্য ধৰিব লাগিব ন। চিজাৰিয়ান হ'লেও পেইনটো আহিব পিছত কিবা কিবি প্ৰব্লেম হ'ব। নৰ্মেলতো অলপ সহ্য কৰিব লাগিব। কিন্তু যিমান মানুহে ভয় খুৱাইছিল, যে সকলোৱে ফোন কৰি আগতে কয় যে তোমাৰ ডেট কেতিয়া লৈছা। কিন্তু ডেট ল'ব লগা আমি হাজবেণ্ডেও ভাবিছিল যে নৰ্মেল, মেমেও যিহেতু কৈছে, আমি ডক্টৰৰ ওপৰত বিশ্বাস ৰাখিছোঁ যে মেমে কৈছে। চ' আমি নৰ্মেল ডেলিভাৰীৰ ওপৰতে বিশ্বাস কৰিছোঁ। তাৰপিছত ইমান এটা প্ৰব্লেম নহ'লগৈ। চ' আপোনালোকে যদি কোনোবাই নৰ্মেল ডেলিভাৰী ভাবিছে যে কোনোবা যদি এতিয়া প্ৰেগনেণ্ট হৈ আছে, নৰ্মেল দিম নে চিজাৰিয়ান দিম, মোক সুধিব পাৰে। মই নৰ্মেল ডেলিভাৰী, কিন্তু নৰ্মেল ডেলিভাৰী দিয়াটো বেছি ভাল বুলি মই ভাবোঁ। আপোনালোকে জল্দি বেবীৰো কেয়াৰ ল'ব পাৰে। আপুনি ডেলিভাৰী দিয়াৰ পিছতে আপুনি সুস্থ হৈ যায়। চ' আপুনি বেবীৰো কেয়াৰ ল'ব পাৰে, নিজৰো কেয়াৰ ল'ব পাৰে। তাৰপিছত ইমান ৱেটো নাবাঢ়ে চাগে, নাজানো পিছত বাঢ়িব নাজানো, কিন্তু বেছি নাবাঢ়ে চাগে। কিন্তু মোৰ প্ৰেগনেঞ্চি টাইমতো বেছি ৱেট বাঢ়া নাছিলে। মোৰ 10-12 কিলো বাঢ়িছিলে, কিছুমানৰ বহুত বেছি বাঢ়ি যায়, 20-25 কিলোলৈ বাঢ়ে কিছুমানৰ। মোৰ বেছি বাঢ়া নাছিলে। তাৰপিছত আৰু মোৰ ডেটতকৈও আগতে হৈছিলে। একচুৱেলি ডেট আছিলে, ছ'ন'গ্ৰাফি ডেট আছিলে 24 আছিলে, কিন্তু মোৰ 3 তাৰিখে হৈছেগৈ। চ' আগতে হৈছিলে মোৰ। তাৰপিছত আগতেও বেছি প্ৰব্লেম হোৱা নাই। মেডিকেলতে যি এঘণ্টামানো অলপ পেইন আহিছিলে, কিন্তু বেছি হোৱা নাছিলে আৰু। তাৰপিছত ডক্টৰেও কৈছে তুমি
তুমি ভাগ্য ভাল, তোমাৰ বেছি পেইন নহ'লগে, তোমাৰ টাইমত হৈছেগে ধুনীয়াকৈ। চ' কোনোবাই যদি ভয় কৰি আছে এতিয়া যে নৰ্মেল ডেলিভাৰী কেনেকৈ দিম, কি হ'ব মোৰ, চ' ভয় কৰিব নালাগে। এইটো ভয় কৰাৰ কোনো কথা নহয়। চিজাৰিয়ান হ'লেও ভয় লাগে, পিছত ভয় লাগিব। মোৰ চিজাৰিয়ানৰ বেছি ভয় লাগি আছিলে যে বেজি পিছফালে যে এইটো এনাস্থেচিয়া এইটো দিব, সেইটো কেনেকৈ দিব। মই চবকে ফোন কৰি সুধো এইটো কি কয়, কেনেকৈ দিয়ে। একচুৱেলি মই আগতে বেজিলে মোৰ ইমান ভয় লাগিছিলে বেজিলে, কিন্তু আজি চাওক মই নৰ্মেল ডেলিভাৰী দিলোঁ বেজিক ভয় কৰা ছোৱালীজনীয়ে। এতিয়া বেজি নাই, এতিয়া একো ভয় নকৰোঁ। আগতেতো মই বেজি দেখিলেই মোৰ মানে মাথা ঘূৰাই, বমি হয়, এনেকুৱা হৈছিলে। তাৰপিছত আৰু প্ৰেগনেঞ্চি টাইমতো ল'ব লাগিব প্ৰত্যেক মাহে বেজি, ব্লাড টেষ্ট এইবিলাক থাকেই। কিন্তু আপুনি যদি নৰ্মেল ডেলিভাৰীৰ কথা ভাবিছে তেনেহ'লে ঠিকেই ভাবিছে, আৰু ডক্টৰৰ লগত কনচাল্ট কৰিব। ডক্টৰে আৰু যদি পজিশ্যন ঠিকে থাকে তেতিয়াহ'লে নৰ্মেল ডেলিভাৰীৰ কোনো প্ৰব্লেম নাহে। কিন্তু খোৱা লোৱা, ৱাক কৰিব লাগিব, এক্সাৰচাইজ মানে কি, ৱাক কৰিব লাগিব, এক্টিভ থাকিলে হ'ল। তোমাৰ নিজৰ কামখিনি নিজে কৰিলে হ'ল, ঘৰৰ খোৱা বোৱা কাম, কেৱল হালিব নালাগে, বাকীখিনি চব কাম কৰিব পাৰা। মইতো গোটেই চব কাম কৰি আছিলোঁ, খোৱা লোৱা অকলে, হাজবেণ্ডকো যোগাৰ ধৰা, হাজবেণ্ডে বহুত হেল্প কৰিছিলে বাৰু। তথাপিও চব কৰিছোঁ, যেনেকৈ আগতে আছিলোঁ তেনেকৈ আছিলোঁ, এতিয়াও তেনেকৈয়ে আছোঁ। চ' এক্টিভ থাকিব লাগে। প্ৰেগনেঞ্চি মানে বেবী হোৱাৰ পিছত যে আপুনি কাম কৰিব নোৱাৰিব, বেবীৰ লগত থাকিব, সেইটো নহয়। বেবী হোৱাৰ পিছতো আপুনি এক্টিভ থাকক। হোৱাৰ পিছতে যেতিয়া আপুনি ভাবে যে মোৰ মানে চব কৰিব পাৰিছোঁ, চব কৰক। ভাত বনাওক, ঝাৰু দিয়ক, তাৰপিছত কাপোৰটো মানে তলত বহি কৰিব নোৱাৰিব বেছি প্ৰথমতে, কিন্তু কাপোৰ ধুৱক পাৰিব। নৰ্মেল ডেলিভাৰী হ'লে কাপোৰ ধুব পাৰিব, চিজাৰিন হ'লেতো নোৱাৰিব। তাৰপিছত আপোনালোকে বেছি ভয় নকৰিব। ভয় কৰিলেতো চব হয় ন, চিজাৰিয়ানৰো ভয়, নৰ্মেলৰো ভয়, চবতে ভয়। কিন্তু এক্টিভ থাকিব, চব কাম কৰি যাব, খোজ কাঢ়িব। কিন্তু মানে যেতিয়া আপুনি ভাত খায়, যোন মানে প্ৰেগনেণ্ট হৈ আছে তেওঁলোকে ৰাতিপুৱা যি খায় ব্ৰেকফাষ্ট কৰে, ব্ৰেকফাষ্টৰ পিছত 15 মিনিট 20 মিনিট খোজ কাঢ়িব। এনেই ঘৰতে খোজ কাঢ়ক, এনেই ঘৰতে এইটো ফালৰ পৰা সেইটো ফাললৈ। তাৰপিছত দুপৰীয়া খালে কিবা, দুপৰীয়া খাই খোজ কাঢ়ক অলপ, এনেই 15-20 মিনিট, এনেই অলপ মানে। তাৰপিছত যেতিয়া আবেলি হয়, আবেলি 1 ঘণ্টা অলপ খোজ কাঢ়ক, অলপ ৰাস্তাৰ কাষত মানে ঘৰতে, নহ'লে অলপ বাটৰ মানে ওলাই যাওক, অলপ খোজ কাঢ়িব লাগিব। যেনেকৈ আপুনি নৰ্মেল টাইমত থাকে তেনেকৈ থাকিব লাগিব। খোজ কাঢ়ক, এক্সাৰচাইজ কৰক, তেতিয়া আপোনাৰ আপুনি যেনেকৈ মানে কি বুলি কয় প্ৰেগনেঞ্চি টাইমত আছিলে, প্ৰেগনেঞ্চি বেবী হোৱাৰ পিছতো আপোনাৰ আগৰ নিচিনা হৈ যাব। ৱেইটো নাবাঢ়ে, তাৰপিছত চব ঠিকে ঠাকে হৈ যাব, বেছি প্ৰব্লেমো নহয়গৈ। তাৰপিছত আৰু বেবী হোৱাৰ পিছতো টোপনি নহয়গৈ, এইটোতো হয়ে বাৰু। এতিয়া এমাহ অলপ দিগদাৰ কৰে বেবী, তেওঁলোকে নাজানে ন, নতুন পৃথিৱীত আহিছে, কি হৈছে, কি দিন কেতিয়া ৰাতি তেওঁলোকে বুজি নাপায়গৈ। চ' তেওঁলোকক বুজিবলৈ চেষ্টা কৰিব। তাৰপিছত এতিয়া মোৰ ইমান প্ৰব্লেম নহয়, 3 মাহ হৈছে বেবী, এতিয়া অলপ শুৱে বাৰু ৰাতি, দিনতো অলপ শুৱে। সি শোৱাৰ লগতে মোৰ কাম, আৰু যেতিয়া শুৱে তেতিয়াই মই কাম কৰোঁ। তাৰপিছত হাজবেণ্ডো অফিচ যায়, অফিচ নহ'লে তেওঁ সহায় কৰে, তেওঁ হেল্প কৰে বহুত। তেওঁ ভাত বনায় কেতিয়াবা, তেওঁ হেল্প কৰে বহুত। মা আহিছিলে, মাও হেল্প কৰিছিলে। চ' এয়াই আৰু। আপোনালোকৰ যদি মানে নৰ্মেল ডেলিভাৰী কোনোবা ভাবি আছে যে মই দিম, মোৰতো ভয় লাগি আছে বহুত, তোমালোকে ভয় নকৰিবা, মোক সুধিবা কি কৰিব লাগিব, কি কৰিব নালাগে। তাৰপিছত ডক্টৰক সুধিব, ডক্টৰে যি কয় তাকে শুনিলে হ'ল, ডক্টৰৰ মতে কৰিলে হ'ল। ডক্টৰে কোনো বেয়া পথত নিদিয়ে, ডক্টৰে ভাল কথাই কয়। কিন্তু পজিশ্যন ঠিকে থাকিলে চব ঠিকে থাকিব, পজিশ্যনটো ঠিকে থাকিব লাগিব। কেৱল পজিশ্যন উল্টা থাকিলেতো আপুনি নৰ্মেল ডেলিভাৰী দিব নোৱাৰে, চিজাৰিয়ানে কৰিব লাগিব। চ' এয়া কৰিব। এতিয়া খাই লওক, আৰু দেখাই আছিলে এইখিনি। আপোনাৰ যদি ভাল পাইছে প্ৰেগনেঞ্চিৰ বিষয়ে যদি আৰু যদি জানিব বিচাৰে তেনেহ'লে মোক সুধিব, আৰু এইটো ভিডিঅ'টো শ্বেয়াৰ কৰিব। কোনোবা প্ৰেগনেণ্ট মানুহে যদি কিবা সহায় হ'ব, কিবা যদি মানে জানিব বিচাৰে তেওঁলোকে সুধিব পাৰিব মোক। চ' আৰু দেখাই আছে, খাই লওক। এতিয়া মোৰ চব্জি হৈ গ'ল, চাওক আপোনালোকে, চব্জি হৈ গ'ল। তাৰপিছত দাইল হ'ল, দাইলত দিছোঁ, হ'ল। তাৰপিছত ভাতটো বহাই দিছোঁ, কণী বইল হ'ব দিছোঁ। অকলে আছোঁ যিহেতু অকলে খাব লাগিব। মই আজিও দেখাই দিছোঁ বাৰু। আজি ৰ'দ দিছে অলপ, আজি ৰ'দ দিয়া অলপ ভাল লাগিছে, মুকলি লাগিছে। ৰাতি বহুত বৰষুণ দিছিলে বাৰু। আজিলৈ ইমানে।
আৰু ভিডিঅ'টো যদি কিবা সহায় হৈছে প্ৰেগনেঞ্চি বিষয়ে জানি আপোনালোকৰ যদি কিবা সহায় হৈছে তেনেহ'লে লাইক কৰিব, কমেণ্ট দিবলৈ একেবাৰে নাপাহৰিব। তাৰপিছত ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰো কৰিব। কিবা সহায় হ'লে জনাব, আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে এইটোও জনাব। এতিয়া আজি হৈছে বেবী উঠিছেগৈ, চ' ভাতো খাই লওঁ মই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।